হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 7টা বাজিছে আৰু ৰ'দো ওলাই গৈছে। আজি অলপ মোৰ শুই উঠাত দেৰি হ'ল, কালি অলপ দেৰিকৈ শুইছিলোঁ, তাৰ কাৰণে দেৰিকৈ উঠিলোঁ। আৰু লগতে গাইজ, এইটো মোৰ জানুৱাৰীৰ নতুন বছৰৰ জানুৱাৰী 2 নম্বৰ ভিডিঅ'টো কি হ'ব গৈছে আৰু কি হ'ব আপোনালোকে গমেই পাইছে টাইটেল আৰু থাম্বনেইল চাই। বৰ্তমান মই ঘৰত থাকি এটা সৰুকৈ ব্যৱসায় কৰি আছোঁ, যিটো ব্যৱসায় মই সৰুকৈ লোকেল মুৰ্গীৰ ফাৰ্ম খুলিছোঁ। 150 মুৰ্গী আছে মোৰ তাত, লোকেল মুৰ্গী। কি আপুনি চাব বিচাৰে তেনেহ'লে ৱেইট কৰক। এই খুলি দিম এতিয়া দৰজাটো। আহা, ওলাই আহা। এই ওলাই আহা, আহা 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 আহা। সিহঁতে খুব ভাল পাইছে, এইখিনি সময় আটা বাঢ়ি আছিলে। আহা আহা আহা, আৰু আছে, আহা। বৰ্তমান আজি বয়স হৈছে 84 দিন হৈছে মোৰ লোকেল মুৰ্গীৰ। এতিয়া এইটো বন্ধাকবি দিম সিহঁতক, ভোক লাগিছে। আহা, খায়ে বন্ধু বান্ধৱীসকল, কেনেকুৱা লাগিলে আপোনালোকৰ ভিডিঅ'টো চাই? আৰু যদি আপোনালোকে ঘৰতে থাকে, সৰুকৈ এটা লোকেল মুৰ্গী ফাৰ্ম খুলিব বিচাৰে, তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। আপোনালোকক মই এদিনৰ পৰা 90 দিনলৈ কি ভিটামিন খুৱাব লাগে, কেনেদৰে পালন কৰিব লাগে, তেনেহ'লে লোকেল মুৰ্গীটো আপোনাক কিমানটো চাইজ দিব লাগে আৰু কিমান ডাঙৰ ঘৰ হ'ব লাগে 100 মুৰ্গীত বা 150 মুৰ্গীত, আপোনাক সম্পূৰ্ণ এ টু জেড মই ক'ম।